একালৰ দুধৰ্ষ আলফা নেতাৰ দুৰ্বিষহ জীৱন। এসাঁজ খাই আন সাজলৈ চিন্তা পৰিয়ালৰ। মানসিক ৰোগত আক্ৰান্ত প্ৰাক্তন বিপ্লৱী নেতা। নিউজ 18 অসম নৰ্থ ইষ্টে পোহৰলৈ আনিছে ইজনৰ পিছত সিজন প্ৰাক্তন আলফা নেতাৰ জীৱনৰ কৰুণ গাথা। এইজন এসময়ৰ দুধৰ্ষ আলফা নেতা প্ৰবীণ বৰগোহাঁই ওৰফে পাৰ্থপ্ৰতিম বৰা। শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ৰামু গাঁৱৰ প্ৰাক্তন আলফা নেতাগৰাকীয়ে বৰ্তমান মানসিক ৰোগত আক্ৰান্ত হৈ কটাবলগীয়া হৈছে দুৰ্বিষহ জীৱন। দুৰ্ভগীয়া পত্নীয়ে কান্দি কান্দি কেমেৰাৰ আগত ব্যক্ত কৰিলে প্ৰবীণ গোহাঁই ওৰফে পাৰ্থপ্ৰতিম বৰাৰ দুৰ্বিষহ জীৱনৰ কথা। 2009 চনত তেখেতৰ ব্ৰেইন ষ্ট্ৰোক হৈছিলে। তাৰপিছতে ডিব্ৰুগড়ত নি পেলাই 19 দিন ৰাখি অলপ ভাল কৰিলো, যদিও তেওঁ মানসিকভাৱে তেওঁ ইমান সুস্থ নহল। আৰু এতিয়া আমাৰ আৰ্থিকভাৱে বহুত অসুবিধাত ভুগিছো। সংযুক্ত মুক্তি বাহিনীৰ জন্মৰ অৱস্থাৰ পৰাই শিৱসাগৰ জিলাত সংগঠনৰ সাংগঠনিক কাম কাজ চলাই গৈছিল প্ৰবীণ বৰগোহাঁয়ে। কিন্তু এইজন আলফাৰ ঘৰত বৰ্তমান এসাঁজ খালে পিছৰ সাজলৈ চিন্তা। বিনা বেতনে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি আছে বৰাৰ পত্নীয়ে। ঘৰ দুৱাৰ বনালো হয়, কিন্তু ঘৰ দুৱাৰ এতিয়া মই পৰিচালনা কৰিবলৈ মোৰ পইচা পাতি নাই। কিন্তু যদি খৰচ বহন কৰিবলৈ মই সমৰ্থ হোৱা নাই, কাৰণ মই স্কুলৰ মোৰ চেলাৰী নহয়। আলফাৰ সাংগঠনিক দিশ সবল কৰি বহুতকে আলফাত ভৰ্তি কৰোৱাইছিল এইজন নেতাই। আলফাত থকা সময়ত জেললৈ যাবলগীয়াও হৈছিল প্ৰবীণ বৰগোহাঁই। তেওঁ মোক অৰ্গেনাইজ কৰিছিলে আলফাত যাবৰ কাৰণে। তেওঁক এটা সুচিকিৎসা কৰিলে বহুতখিনি ভাল হ'ব। মই থাকোঁতে তেওঁ মোক অৰ্গেনাইজ কৰিছিলে, আৰু পিছত মই আহি 87ত গম পাওঁ যে তেওঁ ডিষ্ট্ৰিক্ট কামাণ্ডাৰ নে ডিষ্ট্ৰিক্টৰ বিষয়ববী আছিলে। জন্মলগ্নৰে পৰা আলফাৰ সাংগঠনিক দিশ টনকিয়াল কৰা এই নেতাৰ খবৰ ল'বনে বৰ্তমানৰ আলফা নেতাসকলে? উন্নত চিকিৎসাৰে প্ৰবীণ বৰগোহাঁই ওৰফে পাৰ্থপ্ৰতিম বৰাক সুস্থ কৰিবলৈ পৰিয়ালটোক সকাহ দিবনে?